নমস্কাৰ বিন্দাইছাচিৰ আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যাম গুৱাহাটী ৰাতি আৰু গোটেই জাৰ্নিটো দেখাবলৈ বাৰু চেষ্টা কৰিম। আৰু যদিও ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আমি ৰাতি লগ পাম। ওকে গাইজ, আমাৰ ফুড পেকিং হৈ গৈছে। ইয়াত আছে আমুল কুল আৰু 10 টকীয়া কেক, তলত আছে ষ্ট্ৰিং 10টা, এইটো হৈছে অৰিঅ' বাণ্ডুল 2টা আছে ইয়াত, এইটো গৰম পানী, এইটো ঠাণ্ডা পানী, এইটো হিয়াৰ কাপ। অ'কে, আকৌ লগ পাই আছোঁ, চাই দিব ভিডিঅ'টো শেষলৈকে। ষ্টেচন হৈছে ডিফুৰ। So guys, মই কি কৰিছো চাম। এনেকৈ ট্ৰেইন চাই চাই আমাৰ ট্ৰেইনখনৰ কাৰণে ৱেইট কৰি আছোঁ। এইখনেই হৈছে ডিফুৰ ষ্টেচন আৰু এইফালে হৈছে ডিফুৰ বাথৰুম। চব ইমান ধুনীয়া টাইলছ চাইলছ লগাই দিছে। আৰু এইফালে মই আমি ট্ৰেইনত উঠিলোঁ আৰু বাৰ্থ ছিট কেইটা পাম আমি লামডিঙৰ পৰা। বলক যাওঁ। পাই গ'লোঁ চিট, লামডিঙৰ পৰা বহি আছোঁ ওপৰত। আৰু এইটো মই পূৰা ফুৰি আছোঁ। 3টা টিকট, আমি মাজত আছোঁ, এটা ওপৰত এটা তলত। এনেকৈ গছ গছনি, ওখ ওখ বিল্ডিং চাই চাই আহি পালোহি আমি ষ্টেচন। আৰু তাক বাজি আছোঁ। এয়াই হৈছে গুৱাহাটীৰ ষ্টেচন। এনেকৈ খোজকাঢ়ি আহি আহি পালোহি আমি এখন হোটেলত। মৰ্ণিং হ'ল নহয়, কিবা এটা খাব লাগিব, খাই লওঁ আৰু পিছত ঘৰ দেখুৱাই আছোঁ, চাই থাকোঁ। আৰু মানে এতিয়া যোনডোখৰ জেগালৈ যাম, অটো নহয় চিটি বাছ লাগিব। চিটি বাছ নাই, অটোত যাবলৈ ইয়াত দাম দৰ কৰি আছোঁ, চাই থাকোঁ। এয়া হৈছে ৰাতিপুৱা 7টা বজাৰ গুৱাহাটী। অলপ দেৰিকৈ যাব, কিমান ট্ৰেফিক জাম হ'ব। আৰু এয়া চাওক, ওখ বিল্ডিঙৰ মাজত ৰাস্তাৰ মাজত ফুল, কি মজা। আৰু এইখনেই হৈছে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেল। আৰু এনেকৈ ৰাস্তাৰ মাজে মাজে ফুলনি, ফ্লাইঅভাৰ চাই চাই আহি পালোহি এখন ফলৰ দোকানত। ফল মূল কেইটামান লৈ লৈছোঁ, আঙুৰ, আপেল যি বাৰু।
ফাইনেলি আমি আহি পাই গ'লোহি আৰু এয়া হৈছে হেঙেৰাবাৰী নবোদয় পথ। এই টমটমখন চাওকচোন অকণমান আনকমন টাইপৰ, সেইকাৰণে মই ভাবিলোঁ কি জীৱনত প্ৰথম দেখিছোঁ মেমৰিটো ৰাখি থওঁ আৰু এনেকৈ ৱেইট কৰি আছোঁ। ককাক আৰু হিয়া এনেকৈ বহি আছে আৰু টাইম হোৱা নাই যাবৰ কাৰণে। ট্ৰেইনতো আহিলোঁ, অ'টোতো আহিলোঁ, উঠি উঠি আমনি লাগিছে, সেইবাবে এবাৰ খোজকাঢ়ি আহিছোঁ। বিল্ডিঙৰ মাজে মাজে গৈ আছোঁ খোজকাঢ়ি। আৰু হাউচ নাম্বাৰ 24 ইয়ালৈকে আহিছোঁ। কামখিনি কৰি লওঁ, আকৌ লগ পাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমাৰ সকলো কাম বন কৰি হৈ গ'ল। এয়া হৈছে বেক জাৰ্ণি কৰাৰ ভিডিঅ', চাই থাকিব দেই শেষলৈকে। আৰু এইখনেই হৈছে 20 চনত উদ্বোধন হোৱা ফ্ৰুট ব্ৰিজ। বনাই থাকোঁতে আহিছিলোঁ দিয়ক, আৰু এবাৰ আহিছোঁ। এবাৰ লগাই দুবাৰ হৈছে। আজি তাৰ ওপৰত আৰু এইডোখৰ জেগাতেই দেৱলীনাই কঁকাল ভাঙি ভাঙি বিহু নাচিছিলে চাওক। আৰু একবাৰ ওপৰৰ পৰা ভিউ চাওক। ৰাস্তা যাম হ'ব আৰু অলপ দেৰিকৈ চাই থাকিব। ব্ৰহ্ম ডাঙৰ জাপি চাওক। আৰু কিনাৰেদি যাব লাগিব এতিয়া আমি লিফ্টত উঠি তললৈ। গুৱাহাটীত এটাই ভাল, চবতে লিফ্ট দিছে। মজা, ষ্টেচনতো আছে, চবতে দি দিছে। বঢ়িয়া। এনেকৈ লিফ্টৰ পৰা নামিয়ে ডাইৰেক্ট পাই গ'লোঁ আমি বাছ। ইমান ফল লৈ আছে বুলি নাভাবিবা, উঠনিখিনি দি থৈ আহিলোঁ। এইখিনি আমাৰ কাৰণে লৈছোঁ, আঙুৰ। ঘূৰি 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 শেষত ভোক লাগিলে, আহি গ'লোঁ হোটেলত। এয়া হোটেলৰ নাম হৈছে হোটেল কৃষ্ণা। অলপ ভিতৰলৈ যাম। বহক। আৰু এয়া ভাতৰ কাৰণে ৱেইট কৰি কৰি আহি গ'ল মোৰ খানা। সেয়া ভাত চাওক, কিবা কিবি দিছে আৰু দালি ভাজি কিবা কিবি চাটনি চেৰি দিছে। আৰু আহি গ'ল এতিয়া আমাৰ চিকেন। খাই বৈ হৈ গ'ল। ওলাই আহিয়ে দেখিলোঁ সিখন গাড়ী খেদি নিছে। তাৰপৰা চবেই লাগি চাইছে। ময়ো অকণ ভিডিঅ' কৰি ৰাখিলোঁ। ইয়াতে মানে অকণমান গাড়ী খুন্দা খুন্দি হ'ল আৰু ৰখি দিয়াৰ লগে লগে পূৰা ট্ৰেফিক জাম হৈ গ'ল চাওক। আমি আহি পাই গ'লোঁ ষ্টেচন। আৰু আমাৰ টিকট কৰা আছে, টেনশ্যন নাই। 3:30 ট্ৰেইন আছে, তেতিয়ালৈকে বহি থাকিব লাগিব। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা।
your attention, please? 15753. আমি গুৱাহাটীত সকলো কাম কৰি হৈ গ'ল এতিয়া বহি আছোঁ ট্ৰেইনৰ কাৰণে আৰু বিলাসী আজি গৈছে ট্ৰেইনৰ টাইম চাবলৈ আহিব আৰু এতিয়া ট্ৰেইনো আহিব আমিও যাবলৈ হ'ব আৰু গতিকে ভিডিঅ'টো চাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব বহুত কষ্টকৈ বনাই কিন্তু ট্ৰেইনৰ টাইম চাবলৈ গৈছিলোঁ ট্ৰেইনৰ 3:30 আহিব সেইকাৰণে আমি বহি আছোঁ এতিয়া ট্ৰেইন আহিলে যাম আৰু ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু কি হ'লে নহয় আমি অহা ডবাটোৰ নাম আছিলে D1 এতিয়া যাব লাগিব আমি D2 কৰিব লগা হয়নে মই নাজানো May I have your attention, please? 15815. আৰু এই ওখ বিল্ডিংটো হৈছে গুৱাহাটীত থকা সবাতোকৈ ডাঙৰ বিজুলী ভৱন বিজুলী ভৱনক চিন্তি আমাৰ ট্ৰেইনো আহি পালেহি বলক যাত্ৰা আৰম্ভ আৰু এনেকৈ কিনি লোৱা আঙুৰখিনি খাই খাই প্ৰাকৃতিক দৃশ্য চাই চাই গৈ আছোঁ বলক জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন এনেকৈ আহি আছোঁ আৰু এইফালে মই কাণত হেডফোন লগাই তেজেটিৰ গান শুনি শুনি প্ৰাকৃতিক দৃশ্য চাই চাই পূৰা তেজেটি ফালি ফালি আহি আছোঁ তৰা জোনাকী নামি আহি আহি উই উমি থকা হেঁপাহ হেঁচুকি জগানি টুপি টুপি তৰা জোনাকী নামি আহি আহি উই উমি থকা হেঁপাহ এনেকৈ প্ৰাকৃতিক দৃশ্যবোৰ চাই চাই প্ৰায় গধূলিয়ে হ'ল ভিডিঅ'টো সামৰিবলৈ হ'ল সেউজীয়া পথাৰখনি চাই ভিডিঅ'টো সামৰণি মাৰিলোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব বাই তৰা জোনাকী নামি আহি আহি উমি উমি থকা হেঁপাহ হেঁচুকি জগানি জ্বলিছিলে দিন বুকুৰে মাজত নতুনৰ পুৱা